নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ ল'ৰা ছোৱালীৰ বাবে বহুকেইটা বিভাগত চাকৰি মুকলি হৈছে। এই ভিডিঅ'টোত তাৰে ওপৰত আলোচনা কৰিম। শিক্ষকৰ পদ, পিয়ন, চকীদাৰ আদিৰ পদ মুকলি হৈছে আৰু শিক্ষা বিভাগৰ লগতে কেইটামান বিভাগতো চাকৰি মুকলি হৈছে আৰু বহুকেইটা পদ মুকলি হৈছে। লগতে ইয়াৰ বাবে আপোনালোকে অৰ্হতা বিচাৰিছে। আপোনালোকে যদি ইয়াৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে অষ্টম শ্ৰেণী পাছ কৰা সকলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল আমাৰ ৰেগুলাৰ ভিউৱাৰ্ছ সিহঁতে গম পাই চাগে এদিনত যিমানখিনি জব নটিফিকেশ্যন মুকলি হয় আমি সকলোবিলাক জব নটিফিকেশ্যন এটা ভিডিঅ'তে কভাৰ কৰিব চেষ্টা কৰোঁ। যদি আপোনালোকে এনেকুৱা ভিডিঅ' মিছ কৰিব নিবিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এবাৰ চাই ল'ব আজিৰ দিনটোত ক'ৰ পৰা ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে। প্ৰথম যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে RRC ৱেষ্টাৰ্ণ ৰেলৱে ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা 21টা পদ মুকলি হৈছে। যিসকলৰ স্পৰ্টছ কোটা আছে সিহঁতে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ স্পৰ্টছ কোটা আছে তেতিয়াহ'লে আপোনালোকে ৰিড মৰত ক্লিক কৰি ইয়াৰ ওপৰত সবিশেষ পঢ়ি লৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এই আপডেটটোৰ ওপৰত বেছি আলোচনা নকৰোঁ আমি। নেক্সট যিটো পদ মুকলি হৈছে সেই পদটো আপোনাৰ মুকলি হৈছে ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে টোটেল পদ মুকলি হৈছে 427টা। LP আৰু UPৰ টিচাৰৰ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। LPৰ বাবে আপোনালোকে HS পাছ কৰিব লাগিব, তেনেকুৱা UPৰ বাবে গ্ৰেজুৱেশ্যন কৰিব লাগিব, লগতে আপোনালোকে B.Ed বা DLED থাকিব লাগিব আৰু টেট কোৱালিফাই কৰিলে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইয়াৰ ওপৰত সবিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে ৰিড মৰত ক্লিক কৰি ইয়াৰ ওপৰত সবিশেষ পঢ়ি লৈ এই পদটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। তেনেকুৱা নেক্সট এটা ৰিকুৱাৰমেণ্ট মুকলি হৈছে DSJ চিৰাং ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। দি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চিৰাং ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা ড্ৰাইভাৰৰ এটা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 15,000 টকা পাৰ মান্থ আৰু ইয়াৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াৰ ওপৰত যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে আৰু লগতে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ৰিড মৰত ক্লিক কৰিব। নেক্সট যিটো ৰিকুৱাৰমেণ্ট মুকলি হৈছে সেই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নগাঁও ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে 7টা পিয়ন আৰু চকীদাৰৰ পদ মুকলি হৈছে আৰু ইয়াৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰিড মৰত ক্লিক কৰি দিব। ৰিড মৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা অ'পেন হ'ব। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত যিটো প্ৰথম পদ মুকলি হৈছে পদটোৰ নাম হৈছে আপোনাৰ পিয়নৰ পদ। 4টা পদ মুকলি হৈছে, চেলাৰীটো আপোনালোকে চাই ল'ব। নেক্সট যিটো পদ মুকলি হৈছে চকীদাৰৰ পদ, ইয়াত আপোনালোকৰ বাবে 2টা পদ মুকলি হৈছে, চেলাৰীটো চাই ল'ব। তেনেকুৱা আপোনাৰ পিয়নৰ পদ মুকলি হৈছে আৰু এই পদটো হৈছে আপোনাৰ টেম্পৰাৰী পদ আৰু ইয়াত আপোনাৰ এটা পদ মুকলি হৈছে। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিসকল SC ST সিহঁতে 5 বছৰ আৰু যিসকল OBC সিহঁতে ইয়াৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব আৰু লগতে যদি আপোনালোকে HS পাছ কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু যদি HSৰ ওপৰত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। চ' চাই ল'ব এবাৰ। আৰু ইয়াৰ বাবে আপোনালোকে দুই ধৰণে আবেদন কৰিব পাৰে, অনলাইন আৰু অফলাইন। যদি আপোনালোকে অনলাইন আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকে PDF কৰি আপোনালোকে চেণ্ড কৰিব লাগিব এই ইমেইল এড্ৰেছটোত। ইয়াৰ ইমেইল এড্ৰেছটো হৈছে recruitment.djnogaon@gmail.com। PDF কৰি আপোনালোকে চেণ্ড কৰিব লাগিব 15 দিনৰ ভিতৰত। আৰু যদি আপোনালোকে অফলাইন আবেদন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি চেল্ফ এটাচ কৰি তাত আপোনালোকে যিটো পদৰ বাবে আবেদন কৰে, যদি আপোনালোকে ছাপ'জ আবেদন কৰিব বিচাৰে পিয়নৰ পদটোৰ বাবে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন লিখিব লাগিব। তেনেকৈ যদি চকীদাৰৰ বাবে আবেদন কৰে তেতিয়াহ'লে চকীদাৰ লিখিব লাগিব। লিখি আপোনালোকে চেণ্ড কৰিব লাগিব দি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নগাঁও এই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু লগতে যদি আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি চাব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। যদি আপোনালোকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি হোৱা শিক্ষকৰ পদৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰিড মৰত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে কোৱালিফিকেশ্যনটো চাই ল'ব। মই এবাৰ কৈ দিছোঁ তথাপিও আপোনালোকে চাই ল'ব। আৰু এই পদটোৰ বাবে লাষ্ট ডেট হৈছে 12 আগষ্ট 2021 চন আৰু লগতে পদবিলাক ভগাই দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰে। ডিষ্ট্ৰিক্ট ৱাইজ ভগাই দিয়া হৈছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি তেনেকুৱা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব পাৰে, ডিছক্ৰিপশ্যনত ইয়াৰ ওপৰত সবিশেষ পাব। আৰু ইয়াৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত ক্লিক কৰি আপোনালোকে এই পদখিনিৰ বাবে অনলাইন আবেদন কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল।
প্ৰথমতে আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰিব। লিংকটো ভিজিট কৰি এবাৰ পঢ়ি চাব। যিটো পদৰ বাবে আবেদন কৰিম বুলি ভাবিছে ৰিড মোৰত ক্লিক কৰিব লাগিব। সেই পদটোৰ ওপৰত এবাৰ সবিশেষ পঢ়ি ল'ব। পঢ়ি লৈ যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্ট কৰিব। কমেণ্ট কৰি দিলে আমি আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিব। আৰু এনেকুৱা ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকৰ যিটো মেইন কাম হৈছে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰা। সেই লিংকটোৱে ভিজিট কৰি আপোনালোকে আবেদন কৰে নকৰে সেইটো পিছৰ কথা, কিন্তু এবাৰ ভালকৈ অলপ সময় পঢ়ি ল'ব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।